নমস্কাৰ নলেজ ক্লাব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি ধাতু আৰু অধাতুৰ প্ৰশ্নাৱলীৰ প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিম। প্ৰশ্নাৱলীৰ প্ৰশ্ন উত্তৰবোৰ আমাৰ পৰীক্ষাৰ কাৰণে অতি প্ৰয়োজনীয় আৰু ক্লাছ 10ৰ উপৰিও সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে দৰকাৰী। তা চোৱা যাওক আমাৰ প্ৰশ্নাৱলীৰ টেক্সট কিতাপৰ প্ৰশ্নাৱলীৰ প্ৰশ্ন উত্তৰৰ বিষয়ে। মই প্ৰশ্নাৱলীৰ প্ৰশ্ন উত্তৰত কোৱেশ্চন এনসাৰ দিবলৈ চেষ্টা কৰিম। তাৰ প্ৰথম হল পেজ নম্বৰ 40 পেজ পৃষ্ঠা নম্বৰ 40 পৃষ্ঠা ছবি ওলাই ললে ভাল হ'ব। নাম্বাৰ 1 আছে ধাতু একতাৰ উদাহৰণ দিয়া। নাম্বাৰ 1 দিছে সাধাৰণ উষ্ণতাত জলীয় অৱস্থাত পোৱা এবিধ ধাতু। সাধাৰণ উষ্ণতাত জলীয় অৱস্থাত পোৱা ধাতুবিধৰ নাম কি? ইয়াৰ এনসাৰ হ'ব 1 ৰোমান 1 এটা হল পাৰা বা মাৰ্কাৰী। পাৰা বা মাৰ্কাৰী ইয়াৰ সংকেত হল Hg। নাম্বাৰ 2 আছে কটাৰীৰে সহজে কাটিব পৰা ধাতু। কটাৰীৰে কাটিব পৰা ধাতুবিলাক কোমল হ'ব লাগিব। তো কোমল ধাতু কোনবিলাক? আমাৰ ক্ষাৰ ধাতুসমূহ কোমল। 1 নং বৰ্গৰ মৌলবিলাক আমাৰ কোমল ধাতু হয়। যেনে লিথিয়াম হ'ব, সোডিয়াম হ'ব, পটাছিয়াম। এটা কৈছে যে আমাৰ সোডিয়াম দিলেও হ'ব। সোডিয়াম ধাতু, সোডিয়াম এবিধ কোমল ধাতু। সোডিয়ামৰ সংকেত হল Na। নাম্বাৰ 3 দিয়া আছে যে তাপৰ আটাইতকৈ সুপৰিবেশী। বিভিন্ন ধৰণৰ ধাতু আছে, সকলোবোৰ ধাতু সমান সুপৰিবেশী নহয়, কিছুমান কম কিছুমান বেছি। আটাইতকৈ সুপৰিবেশী ধাতু কোনবিধ? তেনে সিলভাৰ। সিলভাৰ আটাইতকৈ বেছি সুপৰিবেশী। সিলভাৰ, সিলভাৰৰ সংকেত হল আমাৰ Ag। নেক্সট 4 নম্বৰ দিছে তাপৰ কম পৰিবেশী এবিধ ধাতুৰ নাম লিখা। তে তাপৰ কম পৰিবেশী ধাতু হল আমাৰ লেড। ইয়াৰ সংকেত হল আমাৰ Pb বুলি কয়। Pb তে লেড। তেনে আকৌ এবাৰ কৈ দিছো যে প্ৰশ্নাৱলীৰ প্ৰশ্ন উত্তৰ পৃষ্ঠা 40 হয়। যে 1 নম্বৰ কি দিছে? সাধাৰণ উষ্ণতা জলীয় অৱস্থাত পোৱা এবিধ ধাতু উদাহৰণ কি? তেনেহলে জলীয় অৱস্থাত সাধাৰণ উষ্ণতাত জলীয় অৱস্থাত পোৱা ধাতুবিধৰ নাম হল পাৰা বা মাৰ্কাৰী। সংকেত হল Hg। নাম্বাৰ 2 দিয়া আছে কটাৰীৰে সহজে কাটিব পৰা এবিধ ধাতুৰ নাম। সোডিয়াম Na। এইটো কোমল ধাতু, কটাৰীৰে কাটিব পৰা যায়। নাম্বাৰ 3 দিয়া আছে তাপৰ আটাইতকৈ সুপৰিবেশী ধাতু কোনবিধ? আমাৰ সিলভাৰ হল তাপৰ আটাইতকৈ সুপৰিবেশী। ইয়াৰ সংকেত হল Ag। নেক্সট 4 নম্বৰ দিয়া আছে তাপৰ কম পৰিবেশী। তাপৰ কম পৰিবেশী ধাতুবিধৰ নাম হল লেড। Pb বুলি কোৱা হয় ইয়াক। তেতিয়া নাম্বাৰ 1 ফিনিশ হৈ গল। এতিয়া নাম্বাৰ 2 লৈ আগবাঢ়িছো। নাম্বাৰ 2 দিছে আমাৰ ধাতুৰ ঘাত সহনীয়তা আৰু নমনীয়তা। ঘাত সহনীয়তা আৰু নমনীয়তা। ঘাত সহনীয় ইংলিছত কোৱা হয় মিলেবিলিটি। ঘাত সহনীয়তা যে ধাতুৰ বস্তু কোবাই দিলে আমাৰ টিন পাতৰ দৰে চেপেটা লাগি যায়, ভাঙি নাযায়। যি ধৰ্মৰ কাৰণে ধাতুৰ পৰা পাতল তাপ তৈয়াৰ কৰিব পাৰি তাকে কোৱা হয় ঘাত সহনীয়তা। আটাইতকৈ ঘাত সহনীয় ধাতু কি? আটাইতকৈ ঘাত সহনীয় ধাতু হল সোণ, ৰূপ। এইবিলাক আটাইতকৈ ঘাত সহনীয়। এইটো হৈ গল। নেক্সট নমনীয়তা। ধাতুৰ নমনীয়তা কি?
নমনীয়তা ইংলিছত কোৱা ডাক্টাইলিটি বুলি কোৱা হয় কোনটো ডাক্টাইলিটি কোনটো নমনীয় যে ধাতুৰ বস্তু গলাই কিনি গুণাৰ দৰে তার তৈয়াৰ কৰিব পৰা যায় যি ধৰ্মৰ বাবে ধাতুৰ বস্তুৰ পৰা পাতল তার তৈয়াৰ কৰিব পাৰি সেই ধৰ্মটোকে কোৱা হয় নমনীয়তা আটাইতকৈ নমনীয় ধাতুবিধৰ উদাহৰণ হ'ল সোণ গোল্ড AU বুলি কোৱা হয় এইটো নমনীয়তা হয় AU হয় সিলভাৰ AG হয় এইবিলাক এইটো হৈ গ'ল নমনীয়তাৰ ঘাত সহনীয়তা তেনেহ'লে ঘাত সহনীয়তা কি যি ধৰ্মৰ কাৰণে ধাতুৰ বস্তু পৰা পাতল পাত তৈয়াৰ কৰিব পাৰি তাকে কোৱা হয় ঘাত সহনীয়তা আৰু নমনীয়তা কি যি ধৰ্মৰ কাৰণে ধাতুৰ বস্তুৰ পৰা পাতল আৰু দীঘল তার তৈয়াৰ কৰিব পাৰি তাকে কোৱা হয় নমনীয়তা এইটো হৈ গ'ল প্ৰথম ফেজ ফিনিশ হৈ গ'ল এতিয়া আমাৰ সেকেন্ড ফেজ প্ৰশ্নাৱলীৰ প্ৰশ্ন উত্তৰত আমি সেকেন্ড ফেজ লৈ আগবাঢ়িছো সেকেন্ড ফেজ 46 পেজত দিয়া আছে এতিয়া পৃষ্ঠা নম্বৰ 46 ইয়াত নম্বৰ 1 টো দিয়া আছে সোডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুবাই ৰখা হয় তো ইয়াৰ আনসাৰ হ'ব যে সোডিয়াম এবিধ অতি সক্ৰিয় ধাতু ই বায়ুৰ অক্সিজেনৰ সংস্পৰ্শলৈ আহিলে বিক্ৰিয়া কৰি জ্বলি উঠে এই দুৰ্ঘটনা ৰোধ কৰিবলৈ আমাৰ সোডিয়ামক কেৰাচিন তেলত ডুবাই ৰখা হয় থাকিবনে মনত আকৌ এবাৰ কৈছো যে নাম্বার 1 দি দিছে ইয়াত যে সোডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুবাই ৰখা হয় যে সোডিয়াম এবিধ অতি সক্ৰিয় ধাতু ই বায়ুৰ অক্সিজেনৰ সংস্পৰ্শলৈ আহিলে বিক্ৰিয়া কৰি জ্বলি উঠে আৰু এই দুৰ্ঘটনা ৰোধ কৰিবলৈ কেৰাচিন তেলত ডুবাই ৰখা হয় এইটো নাম্বার 1 হৈ গ'ল এতিয়া নাম্বার 2 লৈ আগবাঢ়িছো নাম্বার 2 দিয়া আছে সমীকৰণ লিখিব দিছে সমীকৰণ ৰাসায়নিক সমীকৰণ কোনটো দিছে 2 দিছে উত্তপ্ত জলীয় বাষ্পৰ লগত আয়ৰণৰ বিক্ৰিয়া উত্তপ্ত জলীয় বাষ্পৰ লগত আয়ৰণৰ বিক্ৰিয়া উত্তপ্ত জলীয় বাষ্প পানী হ'ব পানীৰ ভাপ উত্তপ্ত জলীয় বাষ্প মানে পানীৰ ভাপ আয়ৰণৰ সংকেত হ'ল Fe এইটো আয়ৰন Fe উত্তপ্ত জলীয় বাষ্প মানে পানী বা পানীৰ ভাপ এইটো হয়তো ইহঁতৰ মাজত বিক্ৰিয়া ঘটিলে কি উৎপন্ন হ'ব ফেৰছফেৰিক অক্সাইড হ'ব Fe3O4 আৰু লগতে হাইড্ৰোজেন গেছ উৎপন্ন হ'ব হাইড্ৰোজেন এতিয়া সমতুল্য কৰিব লাগিব ইয়াত আয়ৰন 3টা আছে এটো বিক্রিয়াজাত পদার্থ এটো বিক্রিয়ক পদার্থ ইয়াত আয়রন 3টা আছে ইয়াত 3টা দিব 3 দিব লাগিব এতিয়া অক্সিজেন ইয়াত 4টা আছে ইয়াত এটা আছে গতিকে ইয়াত 4 দিব লাগিব এটো অক্সিজেনৰ 4 দিনতে হাইড্ৰোজেন 8টা হৈ গল ইয়াত হাইড্ৰোজেন 2টা আছে ইয়াত 4 দিলে হৈ গল তেনেহলে আমাৰ উত্তপ্ত জলীয় বাষ্পৰ লগত আয়ৰণৰ বিক্ৰিয়া ঘটিলে কি উৎপন্ন হয় উত্তপ্ত জলীয় বাষ্পৰ সৈতে আয়ৰণৰ বিক্ৰিয়া ঘটিলে আমাৰ এটো মিশ্র আয়রন অক্সাইড বা ফেরোসফেরিক অক্সাইড উৎপন্ন হয় আৰু হাইড্ৰোজেন গেছ উৎপন্ন হয় এইটো হৈ গল নেক্সট 2 নম্বৰ দিছে নাম্বার 2 নাম্বার 2 দুটা দিছে যে পানীৰ লগত ক্যালসিয়াম আৰু পটাছিয়ামৰ বিক্ৰিয়া পানীৰ লগত ক্যালসিয়াম আৰু পটাছিয়ামৰ বিক্ৰিয়া ক্যালসিয়ামৰ বিক্রিয়া
পানী ক্যালসিয়ামৰ সংকেত হ'ল C পানী হ'ল H2O ক্যালসিয়ামৰ সংকেত হ'ল C পানীৰ সংকেত হ'ল H2O বিক্রিয়া ঘটিলে কি উৎপন্ন হ'ব সক্রিয় ধাতুৱে পানীৰ সৈতে বিক্রিয়া কৰিলে আমাৰ হাইড্ৰক্সাইড উৎপন্ন হ'ব এটো হ'ব ক্যালসিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰোজেন গেছ উৎপন্ন হ'ব এটো কম তেনেহলে ইয়াত সমতুল্যকৰণ কৰিব লাগিব কাৰণ ইয়াত হাইড্ৰোজেন দুটা আছে ইয়াত হাইড্ৰোজেন দুটা চাৰিটা আছে কিন্তু ইয়াত দুটা আছে গতিকে 2 দিব লাগিব হাইড্ৰোজেন চাৰিটা হৈ গল ইয়াত হাইড্ৰোজেন চাৰিটা দুটা আৰু দুটা চাৰিটা অক্সিজেন দুটা আছে অক্সিজেন দুটা আছে ক্যালসিয়াম এটা ঠিক আছে তেনেহলে পানীৰ লগত ক্যালসিয়ামৰ বিক্রিয়া ঘটিলে কি উৎপন্ন হয় পানীৰ সৈতে ক্যালসিয়ামৰ বিক্রিয়া ঘটিলে আমাৰ ক্যালসিয়াম হাইড্ৰক্সাইড উৎপন্ন হয় আৰু লগতে হাইড্ৰোজেন গেছ উৎপন্ন হয় এটো হইল নেক্সট আৰু এটা দিছে লগতে পটাছিয়ামৰ বিক্রিয়া পানীৰ লগত কিহৰ বিক্রিয়া এতিয়া নেক্সট পটাছিয়াম পানীৰ লগত পটাছিয়ামৰ বিক্রিয়া তো পটাছিয়ামৰ সংকেত হ'ল কি পানী H2O এটো বিক্রিয়া কৰিলে এটো পটাছিয়াম হাইড্ৰক্সাইড হ'ব KOH পটাছিয়াম হাইড্ৰক্সাইড প্লাস হাইড্ৰোজেন গেছ এটো ইয়াৰ হাইড্ৰোজেন দুটা আছে অক্সিজেন এটা আছে ক্যালসিয়াম এটা পটাছিয়াম এটা আছে এটো সমতুল্যকৰণ অলৰেডি আছে নাই ইয়াত দুটা আছে ইয়াত এটা আছে তিনিটা হ'ল তেনেহলে ইয়াত 2 দিব লাগিব সমতুল্যকৰণ কৰিব লাগিব দুটা আৰু এটা তিনিটা গতিকে ইয়াত 2 দিয়া হ'ল যে হাইড্ৰোজেন কেইটা হ'ল ইয়াত দুটা হ'ল আৰু ইয়াত চাৰিটা হ'ল ইয়াত হাইড্ৰোজেন চাৰিটা কৰিব লাগিব গতিকে 2 দিয়া হ'ল হাইড্ৰোজেন চাৰিটা হৈ গ'ল মিলি গ'ল অক্সিজেন দুটা হৈ গ'ল ইয়াত অক্সিজেন দুটা পটাছিয়াম দুটা হৈ গ'ল ইয়াত পটাছিয়াম এটা আছে 2 দিব লাগিব হৈ গ'ল তেনেহলে পানীৰ লগত পটাছিয়ামৰ বিক্রিয়া ঘটিলে পটাছিয়াম হাইড্ৰক্সাইড হয় লগতে হাইড্ৰোজেন গেছ উৎপন্ন হয় এটো হৈ গ'ল নেক্সট পৃষ্ঠা 46 পৃষ্ঠাৰ এতিয়া 4 নম্বৰলৈ আগবাঢ়িছো 4 নম্বৰ ইম্পৰ্টেন্ট খিনি মই দি আছো যে 4 নম্বৰটো কি যে হাইড্ৰোক্লোৰিক এসিড এটো হল হাইড্ৰোক্লোৰিক এসিড HCl এই হাইড্ৰোক্লোৰিক এসিডত সক্রিয় ধাতু দিলে কি গেছ উৎপন্ন হ'ব তো সক্রিয় ধাতু দিলে আমাৰ লৱণ হ'ব আৰু লগতে আমাৰ হাইড্ৰোজেন গেছ উৎপন্ন হ'ব তেনেহলে এটো মনত ৰাখিলে হ'ল যে হাইড্ৰোক্লোৰিক এসিডত সক্রিয় ধাতু দিলে কি গেছ উৎপন্ন হয় ধাতুৱে এসিডৰ সৈতে বিক্রিয়া কৰিলে ধাতব লৱণ আৰু লগতে হাইড্ৰোজেন গেছ উৎপন্ন হয় অৰ্থাৎ ধাতুৱে এসিডৰ সৈতে কিদৰে বিক্রিয়া কৰে ধাতুৱে এসিডৰ সৈতে বিক্রিয়া কৰিলে ধাতৱীয় লৱণ আৰু সদায় হাইড্ৰোজেন গেছ উৎপন্ন হয় এটো হৈ গ'ল লগতে দিয়া আছে আইৰণে লঘু সালফ্ৰিক এসিডৰ লগত কৰা বিক্রিয়াটো লিখা আইৰণে লঘু সালফ্ৰিক এসিডৰ লগত কৰা বিক্রিয়া আইৰণৰ সংকেত হ'ল Fe লঘু সালফ্রিক এসিড H2SO4 এটো লঘু মানে পনীয়া ডাইলুট আইৰণে লঘু সালফ্রিক এসিডৰ লগত বিক্রিয়া কৰিলে হঠাৎ বিক্রিয়াটো কি হ'ব একে ধাতুৱে এসিডৰ সৈতে বিক্রিয়া কৰিলে ধাতব লৱণ আৰু হাইড্ৰোজেন গেছ উৎপন্ন হয় তেনেহলে ইয়াত কি হ'ব ইয়াত হাইড্ৰোজেনটো অপহৰিত হ'ব এই দুটা লগ লাগি যাব আইৰন সালফেট হ'ব FeSO4 প্লাস আমাৰ হাইড্ৰোজেন গেছ এটো হৈ গ'ল তেনেহলে আইৰণে সালফ্ৰিক এসিডৰ লগত বিক্রিয়া কৰিলে আমাৰ আইৰন সালফেট উৎপন্ন হয় আৰু হাইড্ৰোজেন অপহৰিত হয় এটো হৈ গ'ল নম্বৰ 4 হৈ গ'ল নম্বৰ 5 লৈ আগবাঢ়িছো নম্বৰ 5
ইম্পৰ্টেণ্ট কোৱেশ্চন এইটো যে আইৰণ সালফেটৰ দ্ৰৱত জিংক ধাতু দিলে কি দেখিবা সংঘটিত হোৱা বিক্ৰিয়াটো লিখা এইটো আইৰণ সালফেট দ্ৰৱণ আইৰণ সালফেট FeSO4 ইয়াৰ বৰণ সেউজীয়া ইয়াত জিংকৰ দণ্ড এটা ডুবাই থোৱা হ'ল জিংকৰ দণ্ড ডুবাই থলে এটা জিংক কি ঘটিব ৰাসায়নিক বিক্ৰিয়াটো লিখিব লাগে ইয়াত আমাৰ জিংক আইৰণ সালফেটতকৈ অধিক সক্ৰিয় সেই কাৰণে জিংকে কপাৰ সালফেটৰ সৈতে বিক্ৰিয়া কৰি আইৰণ সালফেটৰ সৈতে বিক্ৰিয়া কৰি আইৰণ অপসাৰিত কৰিব আৰু জিংক সালফেট উৎপন্ন কৰিব ফলত দ্ৰৱৰ যেটো সেউজীয়া বৰণ এটো লাহে লাহে পাতল হ'বলৈ ধৰিব তেনেহলে আকৌ এবাৰ কোৱেশ্চনটো কৈছো যে আইৰণ সালফেটৰ দ্ৰৱত এটো আইৰণ সালফেটৰ দ্ৰৱ লোৱা হৈছে ইয়াত জিংকৰ ধাতু দিলে কি দেখিবা সংঘটিত হোৱা বিক্ৰিয়াটো লিখা তেনেহলে ইয়াত কি হ'ব যে জিংক আইৰণ সালফেটতকৈ অধিক সক্ৰিয় হয় সেই কাৰণে ইয়াত জিংকে আইৰণ সালফেটৰ সৈতে বিক্ৰিয়া কৰি আমাৰ জিংক সালফেট উৎপন্ন কৰিব লগতে আমাৰ আইৰণ অপসাৰিত কৰিব তেনেহলে আকৌ এবাৰ কৈছো আইৰণ সালফেটত জিংক ধাতু দিলে কি দেখিবা সংঘটিত বিক্ৰিয়াটো লিখা আইৰণ সালফেটত জিংক ধাতু দিলে আমাৰ বিক্ৰিয়া কৰি আমাৰ জিংক সালফেট উৎপন্ন হ'ব আৰু আইৰণ অপসাৰিত হ'ব এটা এটা অপহৰণ বিক্ৰিয়া হয় ফলত দ্ৰৱৰ সেউজীয়া বৰণ লাহে লাহে পাতল হ'বলৈ ধৰে তেনেহলে আমাৰ এইটো হৈ গ'ল নেক্সট আমি থাৰ্ড ফেজ লৈ আমি আগবাঢ়িছো থাৰ্ড ফেজ পেজ নম্বৰ হ'ল 49 পেজ লৈ আমি আগবাঢ়িছো এতিয়া 49 পেজত দিয়া আছে কি আমাৰ ইলেক্ট্ৰন বিন্দু গঠন আঁকিব লাগে আমাৰ সোডিয়ামৰ ইলেক্ট্ৰন বিন্দু গঠন সোডিয়াম Na ইয়াৰ পৰমাণু ক্ৰমাংক কিমান 2 8 ইলেক্ট্ৰন বিন্যাস সোডিয়ামৰ পৰমাণু ক্ৰমাংক হ'ল 11 আৰু এটো ইলেক্ট্ৰনিক বিন্যাস লিখিলে 281 প্ৰথম খল বা কে খল তাত দুটা ইলেক্ট্ৰন থাকিব দ্বিতীয় খলত 8টা থাকিব দ্বিতীয় খল এল খল বুলি কয় আৰু তৃতীয় খলত এটা থাকিব এটো এতিয়া বিন্দু চিত্ৰ কেনেকৈ গঠন কৰে ইলেক্ট্ৰন বিন্দু চিত্ৰ এই যে বহিৰ খলত যিমানটা ইলেক্ট্ৰন থাকে কিমানটা ফুট দিব লাগে এটো হ'ল ইলেক্ট্ৰন ফুট চিত্ৰ অৰ্থাৎ সোডিয়ামৰ হৈ গ'ল এটো হ'ল আমাৰ সোডিয়ামৰ ইলেক্ট্ৰন বিন্দু চিত্ৰ এটো হৈ গ'ল এটা 2 নম্বৰ আৰু দিছে 2 নম্বৰ দিছে অক্সিজেনৰ ইলেক্ট্ৰন ফুট চিত্ৰ কিমান হ'ব অক্সিজেনৰ পৰমাণু ক্ৰমাংক হ'ল 8 এটো ইলেক্ট্ৰন বিন্যাস হ'ব তেনেহলে 2 6 বহিৰ খলত 6টা ইলেক্ট্ৰন আছে গতিকে প্ৰথম খলত দুটা আছে দ্বিতীয় খলত 6টা আছে গতিকে বহিৰ খলত থকা ইলেক্ট্ৰন যিমান আছে সিমানটা ফুট দিলে এটো হ'ব ইলেক্ট্ৰন ডট চিত্ৰ অৰ্থাৎ সোডিয়ামৰ ক্ষেত্ৰত কি হ'ব চিত্ৰটো 1 2 3 4 5 6 হৈ গ'ল এটো হৈ গ'ল নেক্সট 3 নম্বৰ
তাৰ পিছত দিয়া আছে আমাৰ মেগনেছিয়াম মেগনেছিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস মেগনেছিয়ামৰ পৰমাণু ক্ৰমাংক হল আমাৰ 12 ইয়াৰ ইলেক্ট্ৰন বিন্যাস হ'ব 282 প্ৰথম ফলত দুটা দ্বিতীয় ফলত 8টা তৃতীয় ফলত দুটা এতিয়া ইয়াৰ ইলেক্ট্ৰনিক ডট চিহ্ন কি হ'ব ইলেক্ট্ৰন বিন্দু গঠনটো কি হ'ব বহিৰ ফলত দুটা ইলেক্ট্ৰন আছে ন দুটা ফোল্ড দিলে হৈ গ'ল এটা হৈ গ'ল বহিৰ ফলত যিমানটা ইলেক্ট্ৰন থাকিব সিমানটা ফোল্ড দিলে হেইটোই হ'ল ইলেক্ট্ৰন বিন্দু চিত্ৰ তো নম্বৰ 1 হৈ গ'ল এতিয়া নম্বৰ 2 লৈ আগবাঢ়িছো নম্বৰ 2 ইয়াত দিছে ইলেক্ট্ৰন স্থানান্তৰৰ জৰিয়তে সোডিয়াম অক্সাইডৰ গঠন আৰু মেগনেছিয়াম অক্সাইডৰ গঠন যা চোৱা যাওক গঠন সোডিয়াম অক্সাইডৰ গঠন তো সোডিয়াম অক্সাইড ইয়াত দুটা সোডিয়াম পৰমাণু আৰু এটা অক্সিজেন পৰমাণু লগ লাগি সোডিয়াম অক্সাইড অণুটো গঠন হৈছে ইয়াত ইলেক্ট্ৰন স্থানান্তৰণ প্ৰক্ৰিয়াৰ দ্বাৰা আমি গঠন দেখুৱাম এতিয়া তেনেহলে সোডিয়াম দুটা আছে আমি এনেকৈ লিখিব পাৰো এটা সোডিয়াম আৰু অক্সিজেন এনেকৈ লিখিব পাৰো এতিয়া ইহঁতৰ ইলেক্ট্ৰনিক বিন্যাস সোডিয়ামৰ পৰমাণু ক্ৰমাংক 11 গতি ইয়াৰ ইলেক্ট্ৰনিক বিন্যাস হ'ব 281 বহিৰ ফলত এটা ইলেক্ট্ৰন আছে গতি এটা ফটো সোডিয়ামৰ পৰমাণু ক্ৰমাংক হ'ল 8 গতি ইয়াৰ ইলেক্ট্ৰনিক বিন্যাস হ'ব 26 অৰ্থাৎ বহিৰ ফলত 6 আছে গতিকে 6টা ফটো হ'ব 6টা ফটো হ'ব ইয়াত এটো হৈ গ'ল এতিয়া সোডিয়ামে সুস্থিৰ সজ্জা লাভ কৰিবলৈ এটা ইলেক্ট্ৰন ত্যাগ কৰিব লাগিব কাৰণ 8টা ইলেক্ট্ৰন থাকিলেহে এটো সুস্থিৰ সজ্জা বুলি কোৱা হয় আনহাতে অক্সিজেনে সুস্থিৰ সজ্জা লাভ কৰিবলৈ অৰ্থাৎ 8টা ইলেক্ট্ৰন প্ৰাপ্ত হ'বলৈ হলে দুটা ইলেক্ট্ৰন দৰকাৰ সেই কাৰণে ইয়াৰ পৰা সোডিয়ামে দুটা ইলেক্ট্ৰন এৰি দিব আৰু সেই ইলেক্ট্ৰন দুটাই গ্ৰহণ কৰিব অৰ্থাৎ এনে ক্ষেত্ৰত কি হ'ব সোডিয়ামে ইলেক্ট্ৰন এৰি দিয়াৰ লগে লগে আমাৰ ধনাত্মক হৈ যাব আৰু ইয়াত এটা এৰি দিয়াৰ লগে লগে 1 টো নাইকিয়া হৈ যাব ইয়াত 2 8 হৈ যাব ঠিক তেনেকৈ অক্সিজেনৰ দুটা ইলেক্ট্ৰনৰ প্ৰয়োজন সুস্থিৰ সজ্জা লাভ কৰিবলৈ গতিকে সেই দুটা ইলেক্ট্ৰন গ্ৰহণ কৰিলে এই 8টা হৈ যায় 1 2 3 4 5 6 7 8 এই গ্ৰহণ কৰাৰ লগে লগে এই ঋণাত্মক হ'ব দুটা ইলেক্ট্ৰন গ্ৰহণ কৰিছে গতিকে এনেকৈ 2 হ'ব এতিয়া বিপৰীতধৰ্মী আয়ন সৃষ্টি হৈছে এই বিপৰীতধৰ্মী আয়নৰ মাজত বিদ্যুৎ স্থিতি আকৰ্ষণ বলৰ সৃষ্টি হ'ব আৰু আমাৰ সোডিয়াম অক্সাইড Na2O যৌগৰ গঠন হ'ব হৈ গ'ল তেনে ইয়াত সোডিয়ামে ইলেক্ট্ৰন এৰি দি ধনাত্মক সোডিয়াম ধনাত্মক আয়ন আৰু অক্সিজেনে সেই ইলেক্ট্ৰন গ্ৰহণ কৰি অক্সিজেন ঋণাত্মক আয়ন সৃষ্টি কৰিছে আৰু বিদ্যুৎ স্থিতি আকৰ্ষণ বলৰ দ্বাৰা লাভ হৈ সোডিয়াম অক্সাইড অণুটো গঠিত হৈছে দেন হৈ গ'ল নেক্সট হল আমাৰ মেগনেছিয়ামৰ গঠন মেগনেছিয়াম MgO মেগনেছিয়াম অক্সাইডৰ গঠনটো চোৱা যাওক একে ইয়াত মেগনেছিয়াম আৰু অক্সিজেন লগ লাগি মেগনেছিয়াম অক্সাইড গঠন হয় তে ইলেক্ট্ৰন ফুট চিত্ৰ দেখা যাওক মেগনেছিয়াম Mg মেগনেছিয়ামৰ 12 হয় পৰমাণু ক্ৰমাংক গতিকে ইয়াৰ ইলেক্ট্ৰনিক বিন্যাস কিমান হ'ব 282 বহিৰ ফলত দুটা ইলেক্ট্ৰন আছে দুটা ফটো দিব লাগিব অক্সিজেনৰ পৰমাণু ক্ৰমাংক 8 গতিকে ইলেক্ট্ৰনিক বিন্যাস হ'ব 26 গতিকে মেগনেছিয়ামে সুস্থিৰ সজ্জা লাভ কৰিবলৈ এই দুটা ইলেক্ট্ৰন এৰিব লাগিব আৰু অক্সিজেনে সুস্থিৰ সজ্জা লাভ কৰিবলৈ দুটা ইলেক্ট্ৰন গ্ৰহণ কৰিব লাগিব এনে ক্ষেত্ৰত মেগনেছিয়ামে দুটা ইলেক্ট্ৰন এৰি দি আমাৰ ধনাত্মক সোডিয়াম আয়ন সৃষ্টি হ'ব আনহাতে অক্সিজেনে সেই ইলেক্ট্ৰন গ্ৰহণ কৰি ঋণাত্মক
অক্সিজেন ঋণাত্মক অক্সিজেন আয়ন গঠন হ'ব ইয়াত হ'ব 2A আৰু ইয়াত হ'ব 2A ইয়াত 1 2 3 4 5 6 7 8 এতিয়া বিদ্যুৎ স্থিতি আকৰ্ষণ বলৰ সৈতে লগ লাগি আমাৰ মেগনেছিয়াম অক্সাইড অণুটো গঠন হ'ব এইটো হ'ল আমাৰ ইলেক্ট্ৰন ডট চিত্ৰ বা ইলেক্ট্ৰন স্থানান্তৰণৰ দ্বাৰা গঠন চিত্ৰ এটা হৈ গ'ল নেক্সট এই যৌগত থকা আয়নসমূহ কি কি এই যৌগত থকা মেগনেছিয়াম আয়ন আৰু এটা হ'ল অক্সিজেন আয়ন এটা হৈ গ'ল নেক্সট 2 নম্বৰলৈ আগবাঢ়িছো 2 নম্বৰ 2 দিছে কি যে আয়নীয় যৌগৰ গলনাঙ্ক কিয় বেছি আমি এইমাত্ৰ দেখা পালো আয়নীয় যৌগসমূহ আয়নৰ দ্বাৰা গঠিত আৰু ইহঁতৰ বিদ্যুৎ স্থিতি আকৰ্ষণ বল অতি প্ৰবল ইহঁতক ভাঙি পৃথক কৰিবলৈ ভালেখিনি তাপ শক্তিৰ প্ৰয়োজন সেই কাৰণে ইহঁতৰ গলনাঙ্ক তুলনাত উচ্চ আকৌ এবাৰ কৈছো যে আয়নীয় যৌগসমূহৰ গলনাঙ্ক কিয় বেছি আয়নীয় যৌগসমূহৰ বিদ্যুৎ স্থিতি আকৰ্ষণ বল অতি প্ৰবল ইহঁতক ভাঙি পৃথক কৰিবলৈ যথেষ্ট পৰিমাণৰ তাপ শক্তিৰ প্ৰয়োজন হয় সেয়ে ইহঁতৰ গলনাঙ্ক তুলনাত উচ্চ এটো হৈ গ'ল নেক্সট লাষ্ট ফেজ আছে লাষ্ট ফেজ আমাৰ পেজ নম্বৰ 53 প্ৰশ্নাৱলীৰ প্ৰশ্ন উত্তৰ পেজ নম্বৰ 53 লৈ আগবাঢ়িছো 53 দিয়া আছে সূত্ৰ লিখা আছে সংজ্ঞা লিখা 1 প্ৰথমটো দিছে আমাৰ মনিক মিনারেল দ্বিতীয়টো দিছে আমাৰ আকর ইংলিশত অর বুলি কয় অর 3 নম্বৰ দিছে ইয়াত খনিজ মল ইংলিশত কৈছে গেংগু এইটো চোৱা যাওক তেনেহ'লে মনিক বা মিনারেল কি বস্তু যে প্ৰকৃতিত জীৱৰ পদাৰ্থ ধাতু বা ধাতুৰ যৌগ পোৱা যায় বা যৌগ থাকে সেইবোৰকে মনিক বুলি কোৱা হয় যেনেকৈ আমাৰ ক্ৰায়লাইট বক্সাইট এইবিলাক মনিক হয় এইবিলাকত আমাৰ এলুমিনিয়াম পোৱা যায় তারপর এবার কৈছো মনিক ইংলিশত মিনারেল বুলি কোৱা হয় এই প্ৰকৃতিত জীৱৰ পদাৰ্থ ধাতু বা ধাতুৰ যৌগ থাকে সেইবোৰকে কয় মনিকত ধাতুৰ পৰিমাণ কম থাকে নেক্সট আকৰ বা আকৰিক কোনবিলাক কিছুমান মনিকত কি হৈছে ধাতুৰ পৰিমাণ বেছি থাকে কিছুমানত কম থাকে জীৱৰ মনিকৰ পৰা লাভজনক আৰু সুবিধাজনকভাৱে ধাতু আহৰণ কৰিব পাৰি সেইবোৰকে কয় আকৰ বা আকৰিক ইংলিশত অৰ বুলি কোৱা হয় যেনেকুৱা ক্ৰায়লাইট বক্সাইট দুটাতে এলুমিনিয়াম থাকে ইয়াত বক্সাইটৰ পৰাহে এলুমিনিয়াম ধাতু নিষ্কাশন কৰিব পাৰি কাৰণ বক্সাইটত ধাতুৰ পৰিমাণ বেছি থাকে এলুমিনিয়াম ধাতুটো ক্ৰায়লাইটত কম থাকে কিন্তু ক্ৰায়লাইটৰ পৰা নিষ্কাশন কৰিব নোৱাৰি কিন্তু বক্সাইটৰ পৰা এলুমিনিয়াম ধাতুটো নিষ্কাশন কৰা যায় সেইকাৰণে বক্সাইটটো হ'ব আমাৰ আকৰ এলুমিনিয়াম তেনেহ'লে জীৱৰ মনিকৰ পৰা লাভজনকভাৱে বা সুবিধাজনকভাৱে ধাতু আহৰণ কৰিব পাৰে সেইবোৰৰ বিষয়ে আকৰ বুলি কোৱা হয় এইটো হৈ গ'ল নেক্সট খনিজ মল আকৰিকত থকা অশুদ্ধিবোৰকে কোৱা হয় আমাৰ খনিজ মল বুলি কোৱা হয় আকৰিকত বালি মাটি আদি কিছুমান অদ্ৰৱণীয় পদাৰ্থ লগ লাগি থাকে এই আকৰিকত থকা অশুদ্ধিবোৰকে কোৱা হয় খনিজ মল বা গেংগু বুলি কোৱা হয় এইটো হৈ গ'ল নেক্সট 2 নম্বৰলৈ আগবাঢ়িছো নাম্বাৰ 2 আছে প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম যিবিলাক ধাতু অতি কম সক্ৰিয় সেইবিলাক মুক্ত অৱস্থাত পোৱা যায় তা মুক্ত অৱস্থাত পোৱা দুবিধ ধাতু হ'ল আমাৰ এটা হ'ল আমাৰ সোণ গোল্ড বুলি কয় এটা হ'ল সোণ আৰু এটা হ'ল আমাৰ সিলভাৰ প্লেটিনামও থাকে আমাৰ দুবিধ প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুবিধ ধাতু হ'ল আমাৰ এটা হ'ল সোণ বা গোল্ড AU
আৰু এটা হ'ল সিলভাৰ Ag এটো হৈ গ'ল লাষ্ট নম্বৰ 3 লৈ আগবাঢ়িছো নম্বৰ 3 দিয়া আছে অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কি ৰাসায়নিক পদ্ধতি প্ৰয়োগ কৰা হয় ধাতু নিষ্কাশনত আকৰিকৰ পৰা ধাতু নিষ্কাশনত চাৰিটা পৰ্যায় আছে এক নম্বৰ আকৰৰ গাঢ়ীকৰণ 2 নম্বৰ হ'ল আমাৰ গাঢ়ীকৃত আকৰিকক ধাতব অক্সাইড লৈ পৰিৱৰ্তন 3 নম্বৰ হ'ল ধাতুৰ লৈ বিজাৰণ আৰু 4 নম্বৰ হ'ল ধাতুৰ বিশুদ্ধীকৰণ এতিয়া আমাৰ কোৱেশ্চনটো হৈছে যে অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কি ৰাসায়নিক পদ্ধতি প্ৰয়োগ কৰা হয় ধাতব অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ আমাৰ বিজাৰণ পদ্ধতি প্ৰয়োগ কৰা হয় বিজাৰণ পদ্ধতিৰ দ্বাৰা আমাৰ ধাতুৰ অক্সাইডৰ পৰা ধাতু নিষ্কাশন কৰা হয় আজিলৈ ইমানতে সামৰিছো ভিডিঅটো চোৱাৰ কাৰণে ধন্যবাদ জনাইছো আকৌ নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ কাৰণে নমস্কাৰ